हेलो फ्रेंड्स स्वागतम जानाइছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি কি মজা ঠাইত আহিছোঁ চাওক, জেগাডোখৰ চাওক, পিছফালে চাওক কি মজা জেগা হয়। আহিছিলোঁ ফটো মাৰিবৰ কাৰণে, ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। ইমান ভাল লগা ঠাই আপোনালোককো দেখাওঁ, নিজেও চাব আহিলোঁ। এই গছজোপা দেখিছে নাই কেনেকুৱা ওখ হয়। আহিছে লগত আৰু ভাইটি 4টামান আহিছে, দাদা এজন আহিছে। এনেই অলপ ফুৰিবলৈ ওলাই আহিছিলোঁ, আলহী খাবলৈ আহিছিলোঁ। আলহী খাবলৈ আহি কিনে ইয়াত অলপ বোলো ফুৰিও যাওঁ, ভাল লগা জেগা আছে চাইও যাওঁ। সেইষা বুলি অলপ চাবলৈ আহিলোঁ। চাই থাকক ভিডিঅ'টো, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। জল্দি ছাবস্ক্ৰাইবটো কৰি দিলে ভাল হয় আৰু আপোনালোকৰ মৰম পালে মানে, মৰম আশীৰ্বাদ পালে মানে মই অলপ আগুৱাই যাবলৈ বিচাৰোঁ মানে, যদি মৰম আশীৰ্বাদ দিয়ে। এইফালে আগত আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ। ইমান বালি, চাগে বাৰিষা দিনত এইফালে পানী হয় নেকি। আগত আহি পোৱা নাই বাৰু, ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। আলহী খাবলৈ যোৱা কোনফালে আহিছোঁ মানে নিজে ধৰিব পৰা নাই। কেনেকুৱা বালি চাওকচোন। এইবোৰ ৰাস্তা বনাব লাগে, এইবোৰ ৰাস্তা কেতিয়াকৈ বনাব আৰু। কি এটা সুন্দৰ লোকেশ্যন, কি মজা ঠাই দেখিব পাইছেই। আমি আহিছিলোঁ ফটো মাৰিবৰ কাৰণে, তাৰপিছত জেগাবোৰ দেখি বোলো ভিডিঅ' এটাকে বনাই দিওঁ, আপোনালোকে চাব। এইফালে চব পূৰা চাৰ্ট খুলি আছে ফটো মাৰিবৰ কাৰণে। কি মজা জেগা। বাৰিষা হ'লে পানী বহুত হয় কিন্তু দেই, ইয়াত পানী হ'ব লাগে। এতিয়াও জেক আছে মানে ইয়াত। খানা পিকনিক স্পটৰ কাৰণে ভাল হ'ব, পিকনিক খাবৰ কাৰণে। ব'লক ইয়াৰ পৰা ওলাই যাওঁ, বেলেগ এডোখৰ ঠাই চাবৰ কাৰণে। সেইডোখৰ ভাল, ইয়াত ফটো অলপ মাৰিলোঁ, ইমান ফটো মাৰি ইমান ভাল নালাগিলে। এতিয়া অলপ ভাল লগা আৰু জেগা চাওঁগৈ, তাতো ফটো মাৰিম। ব'লক গৈ থাকোঁ। চাওক আপোনালোকে জেগাবোৰ, কি পাহাৰৰ কিমান ধুনীয়া এটা জেগা হয়, পাহাৰৰ কিনাৰে কিনাৰে কি মজা লাগিছে। মই ফাৰ্ষ্ট টাইম গৈছোঁ বাৰু, আগত যোৱা নাই। পাইছোঁহি আৰু লাহে লাহে, আৰু অলপমান দূৰ আছে। মজা লাগিছে দেই ইয়াত আহি, ফাৰ্ষ্ট টাইম আহিছোঁ যদিও ভালেই লাগিছে বাৰু। সিহঁতক কিয় আমাৰ লগৰকেইটা আকৌ তেল নাই বুলি কৈছে, আকৌ তেল আনিবলৈ যাব লাগিব এতিয়া। তেল এদাই হৈ থাকিলে বোলে। ইয়াৰ ওচৰত তেলো নাপায়, তেল ভৰায়ো নানিলে সিহঁতি, অকণমান দূৰ যাব লাগিব তেল আনিবলৈ। এতিয়া সুন্দৰ নাজাৰা এটা চাবলৈ গৈ আছোঁ। যিহেতু সেইডোখৰ জেগালৈ বাইক লৈ যাব নোৱাৰি, সেইকাৰণে এতিয়া অলপ খোজকাঢ়ি যাওঁ বুলি ভাবিলোঁ। হাবিৰ মাজত হয়, নদীৰ পৰা অলপমান ভিতৰলৈ যাব লাগে। সেইডোখৰ এতিয়া খোজকাঢ়ি যাব লাগিব। এতিয়া ব'লক খোজকাঢ়ি গৈ সেই জেগাডোখৰ চাওঁ, ভাল লগা জেগাডোখৰ। কি যে ধুনীয়া জেগা চাব আহিলোঁ, মানে ফটো মাৰিব অহা হৈছিলে। তাৰপৰা জেগাও চোৱা হ'ল, ফটোও মৰা হ'ল, ভাল লাগিছে জেগাডোখৰ। এইফালে চবেই ফটো মৰাত ব্যস্ত হৈ আছে, মই কিন্তু জেগা চোৱাতে ব্যস্ত আছোঁ। নতুনকৈ আহিছোঁ যে জেগাডোখৰ ভাল লাগিছে চাবৰ কাৰণে, সেইকাৰণে মই পূৰা জেগা চোৱাতে ব্যস্ত হৈ আছোঁ আৰু। পানীখিনি চাওকচোন, কি ধুনীয়া নীলা ৰং হৈ আছে পানীখিনি। মাছো আছে ইয়াত, সৰু সৰু মাছ।
গছজোপা কি ওখ হয়, কি ডাঙৰ, বিৰাট ওখ হয় গছজোপা।